মধ্যে এইটো কি হ'ল এটা শ্বৰ্ট চাৰ্কিটৰ ফলত হোৱা বুলি আমি গম পাইছোঁ আৰু এই ঘৰটো আছিল ৰাজু দেৱনাথ আৰু ৰাণা দেৱনাথৰ ঘৰ দুইজন ভাই ককাই আছিল আৰু সন্মুখতে তেখেতলোকৰ এটা গেৰেজ আছিল। গেৰেজটো ইতিমধ্যে প্ৰায় নষ্ট হৈছে, ধ্বংস হৈছে জুই লগাৰ ফলত আৰু ৰাজু দেৱনাথ আৰু ৰাণা দেৱনাথৰ ঘৰো ইতিমধ্যে প্ৰায় ধ্বংস হৈছে। ইতিমধ্যে প্ৰায় মানে আমাৰ অগ্নি নিৰ্বাপন বাহিনী আহিল খবৰ পোৱাৰ লগে লগে আমাৰ আৰু ইতিমধ্যে প্ৰায় জুই নিৰ্বাপন হৈছে। আঘাতপ্ৰাপ্ত এজন মানুহ সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে, মানে ঘৰৰে মানুহ, তেওঁ মানে ওপৰৰ পৰা কিবা কাঠ পৰি আহিল, সামান্য আঘাতপ্ৰাপ্ত হৈছে আৰু তেখেতক মেডিকেললৈ পঠোৱা হৈছে। ইয়াত মাল থাল বহুত আছিল তো, গেৰেজ আছিল এটা, গেৰেজৰ পৰাই লাহে লাহে কাঠৰ ঘৰ আছিল এইপিনে, বিল্ডিংটোত যোৱা নাই, কাঠৰ ঘৰৰ পৰাই ষ্টাৰ্টিং হৈ গ'ল। তো আমি গম পাওঁতে আধা ঘণ্টা পাৰ হোৱাৰ পিছতে আমি গম পালোঁ, চালোঁ যে জুইটো একদম দাও দাওকৈ জ্বলি আছে। তাৰপিছতে আমি গম পোৱাৰ পিছত ফায়াৰ ব্ৰিগেডত ফোন কৰিলোঁ। ফায়াৰ ব্ৰিগেড আহোঁতে অলপ পলম কৰিছে, 1 ঘণ্টামান, 1-1.5 ঘণ্টা, এইকাৰণে অলপ বেছি হৈছে আৰু বহুত ক্ষয় ক্ষতি হৈছে। 4-5টামান ফেমিলি আছিল, প্ৰায় একটা ফেমিলিৰে 2-3 লাখ টাকাৰ বস্তুটো থাকেই, মোটামুটি 15-16 লাখ টাকামান বস্তু ক্ষয় ক্ষতি হৈছে আৰু গেৰেজতে 4-5 লাখ টাকামান বস্তু আছিল। গেৰেজৰ মালিকজন এইটো গ্ৰামৰে হয়, কিবা শ্যামল বুলি চবে জানে, শ্যামলদা বুলি আমি মাতোঁ। আঘাতপ্ৰাপ্ত এই মালিকজনে হৈছে, মানে ইয়াৰ ভৰিত পূৰা জুই দি জ্বলা খাই গৈছে। শ্যামলদাৰ ভৰিটো একদম জুই দি জ্বলিছে আৰু এমাৰমত লৈ গৈছে এখেতক। আৰু বাকী মানুহ একো ক্ষতি হোৱা নাই, কিন্তু বস্তু বাহিনী বহুত ক্ষতি হৈছে।